নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ ঘোষণা। এতিয়াৰে পৰা এখন দেশ এখন ৰেচন কাৰ্ড নীতি হ'ব প্ৰযোজ্য। ৰেচন কাৰ্ড থকা লোকসকলে দেশৰ যিকোনো প্ৰান্ততে ল'ব পাৰিব খাদ্য সামগ্ৰী। বিত্তমন্ত্ৰীৰ এই ঘোষণা বিশেষ তাৎপৰ্যপূৰ্ণ। ২ নম্বৰ খবৰটো হৈছে গুৱাহাটী মেডিকেল কলেজত সম্পূৰ্ণ কৰা প্ৰায়বোৰ COVID-19 পৰীক্ষাৰ ফলাফল নিগেটিভ। ১১০টা ফলাফল অৱশ্যে আহিবলৈ বাকী আছে। আজমেৰৰ পৰা অহা বাকীসকল যাত্ৰীৰ দেহতো নাই কৰোনা ভাইৰাছৰ অৱস্থিতি। ইতিমধ্যে 10জন লোকৰ দেহত ধৰা পৰিছিল COVID-19ৰ উপস্থিতি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে শুকুৰবাৰৰ পৰা যোগ দিব এই কামত। GMCH অধীক্ষক ৰমেন তালুকদাৰেও যোগ দিব শুকুৰবাৰৰ পৰা। 10 দিনৰ ভিতৰত GMCHত এখন ক'ভিড হস্পিটেল সম্পূৰ্ণ হৈ উঠিব। কৃষক শ্ৰমিকৰ বাবে বিত্তমন্ত্ৰীয়ে কৰা 18টা গুৰুত্বপূৰ্ণ ঘোষণা। 1 নম্বৰটো হৈছে লকডাউনৰ সময়ত বিগত 3 মাহত 86,600 কোটি কৃষকক ঋণ প্ৰদান কৰা হৈছে। গ্ৰামীণ অৰ্থব্যৱস্থাৰ বাবে বহু কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। 2 নম্বৰটো যোৱা 30 এপ্ৰিললৈকে কৃষি ক্ষেত্ৰৰ 63 লাখ মঞ্জুৰ কৰা হৈছে। 3 নম্বৰ 25 লাখ কৃষকক নতুন ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে। 4 নম্বৰ গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ বাবে উন্নতিৰ কাৰণে 42,000 কোটি টকা ধাৰ্য কৰা হৈছে। নাবাৰ্ডে 29,500 কোটি টকাৰ ঋণ প্ৰদান কৰিছে গ্ৰামীণ বেংকক। SDRFৰ জৰিয়তে 11,000 কোটি টকাৰ আৰ্থিক সাহায্য। সকলো ৰাজ্যকে দুৰ্যোগ প্ৰশমনৰ বাবে জমা থকা পুঁজি এই সময়ত খৰচ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। 12,000 বিভিন্ন ব্যক্তিগত সংস্থাই এই সময়ত 3 কোটি মাস্ক প্ৰস্তুত কৰিছে। চহৰ অঞ্চলৰ দৰিদ্ৰ লোকৰ বাবে 11,000 কোটি টকাৰ আৰ্থিক সাহায্য। লকডাউনৰ সময়ত চহৰ অঞ্চলৰ দৰিদ্ৰ লোকৰ বাবে দিনটোত 3 বাৰকৈ খাদ্য যোগান ধৰা হৈছে। প্ৰৱাসী মজদুৰসকলৰ দৈনিক আয় 182ৰ পৰা 202 টকালৈ বৃদ্ধি পাইছে। সকলো মজদুৰক এনৰেগা আঁচনিৰ যোগেদি কাম পোৱাৰ বাবে সুনিশ্চিত কৰা হ'ব। 2.33 কোটি প্ৰৱাসী মজদুৰে বিভিন্ন পঞ্চায়তত কাম কৰি আছে। এই ব্যৱস্থাৰ বাবে এনৰেগা আঁচনিত 10,000 কোটি টকা খৰচ কৰা হৈছে। শ্ৰম আইন সংশোধনৰ বাবে কাম চলি আছে। যিসকল কোম্পানীত 10ৰো অধিক লোকে কাম কৰি আছে তেওঁলোকৰ ESI সুনিশ্চিত কৰা হ'ব। সংশোধিত শ্ৰম আইন সংসদত পাছ কৰাৰ নিশ্চিত। সকলো শ্ৰমিকৰ স্বাস্থ্যৰ সন্দৰ্ভত ধ্যান ৰখা হ'ব। কাম হেৰুওৱা সকলো শ্ৰমিকক চৰকাৰে সহায় কৰিব। মহিলা শ্ৰমিকৰ বাবে সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। প্ৰৱাসী মজদুৰক 2 মাহৰ বাবে বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰিব। শ্ৰমিক কাৰ্ডখন থকা বা নথকা প্ৰতিগৰাকী শ্ৰমিকে পাব 5 কেজিকৈ চাউল অথবা ঘেঁহু, 1 কেজি দালি। এই সকলো খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য চৰকাৰৰ জৰিয়তে এই আঁচনি কাৰ্যকৰী হ'ব। 35,000 কোটি টকাৰ এই আঁচনিৰ সুবিধা লাভ কৰিব 8 কোটি মজদুৰে। এক দেশ এক ৰেচন কাৰ্ড আঁচনিৰ কাম আৰম্ভ হ'ব আগষ্টৰ 2020ৰ পৰা। দেশৰ যিকোনো ৰাজ্যত শ্ৰমিকসকলে এই ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব ৰেচন। 2021 মাৰ্চৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব। প্ৰৱাসী মজদুৰসকলে যি স্থানত কাম কৰি আছে সকলোৰে বাবে কম মূল্যতে থকা ঘৰৰ ব্যৱস্থা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই আঁচনি কাৰ্যকৰী হ'ব। 1,500 কোটি টকা ধাৰ্য কৰা হৈছে মুদ্ৰা শিশু ঋণৰ বাবে। ঠেলাৱালা ৰিক্সাৱালাৰ দৰে শ্ৰমিকৰ বাবে 5,000 কোটি টকাৰ পেকেজ। লকডাউনৰ বাবে বিধ্বস্ত হোৱা 50 লাখ এনে লোকে এই সুবিধা লাভ কৰিব। প্ৰতিগৰাকীয়ে 10,000কৈ পাব আৰ্থিক সাহায্য। আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ কথা কৈ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে বুধবাৰে প্ৰথমখন সংবাদমেলত সম্বোধন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। পুনৰ বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আন এক সংবাদমেলত সম্বোধন কৰি গৈছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ধনৰাশিৰ খৰচ প্ৰসংগত বুধবাৰে বিস্তৃতভাৱে বিৱৰণ দিছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বৃহস্পতিবাৰে পুনৰ বুধবাৰে ঘোষণা নকৰা আন কেতবোৰ প্ৰসংগ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা
কৰিলে। এই অনুসৰি বিয়লি 4 বজাত এক সংবাদমেলত সম্বোধন কৰিব সীতাৰমণে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়।